প্লেনখনৰ চকাটোৱে দেখোন লৰচৰ নকৰা হ'ল কি হ'লেই এই সগুনে খোৱা দুটা তহঁতি প্লেন চলোৱাৰ আগত তহঁতৰ মানুহকেইটাক গ্ৰীচ লগাবলৈ কৈছিল নাই চকাত তহঁতৰ মাথাত কি আছে গ্ৰীচ নলগাই যে চকা লৰচৰ নকৰে নাজান নেকি এই হেড গৰমটোক মই সুধিছিলোঁ নহয় গ্ৰীচ লগাইছে নাই বুলি নকলি যে অথনি তই মোক চকাৰ ৰাস্তাত নপৰিলে মৰিবি আৰু দে গ্ৰীচ লগোৱাকেইটাক গ্ৰীচ লগাবলৈ কৈছিলোঁ সিহঁতি নাই লগোৱা চাগে মই কি কৰিম এতিয়া এইবিলাক কথা এতিয়া বাদ দে তই ভালকৈ প্লেন চলা প্লেনত উঠি থকা সকলো বুঢ়া বুঢ়ী ডেকা ডেকি সকলোকে কৈছোঁ আমাৰ প্লেনখন বেয়া হৈছে আপোনালোকে ভালদৰে শুনি লওক হেৰি আমি দুইটা একেলগে মৰিম বুলি প্ৰতিশ্ৰুতি কৰি দিছোঁ একেলগে মৰিম দেই মৰিলে ঐ মা আজি মই মৰি থাকিলে কি হ'ব কাইলৈ মোৰ ইউটিউব চেনেলত পইচা পোৱাৰ কথা আছিলে চিন্তা নকৰিবি মাজনী মই জব কৰি আছোঁ নহয় তই কাইলৈ পইচা পাবি হে ভগৱান প্লিজ নামাৰিবা মই ইয়াৰ পৰা নামি গৈ চিপ খোৱাৰ কথা আছে দুপেটি মায়ে কিনি দিব মোক ভয় নকৰিবি বাপা আমাৰ ব্লেকমেনে বচাব ব্লেকমেন ব্লেকমেন ৱৌ ব্লেকমেন 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 হু ব্লেকমেন 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 ধৰিলোঁ কেন বাকেই এই মৰ সকুনাকেইটাই গ্ৰীচকণ লগাই দিব নোৱাৰে মই হেঁচি এতিয়া বহল কৰি দিব লাগিব এই পাইলট কিটা মিছন সাকসেস এই বলে 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 চাবা চাবা প্লেন বাচি গ'লে এই চকীতলৰ পৰা উঠা দেই উঠা আমি বাচি গ'লো এই তালিয়া বজা এই নাচ নাচ বাচি গ'লো হয়তো ব্লেকমেন চাই হাই থ্যাংক ইউ ব্লেকমেন